LP আৰু UPৰ যি কাট অফ সেই কাট অফৰ কথা বহুতেই জানিবলৈ বিচাৰে বিশেষকৈ যিখিনি মানুহৰ নাম্বাৰ অকণমান কম ধৰক 55, 54 তেনেকুৱা ধৰণৰ যিখিনি নাম্বাৰ থাকে LPৰ ক্ষেত্ৰত যিখিনি কেণ্ডিডেটৰ আছে তেওঁলোকে বহুতেই আচলতে সুধিব বিচাৰে যে তেওঁলোকৰ সেই মাৰ্কটোৰে যি তেওঁলোকৰ মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টত কভাৰ হ'বনে নহয় এইখিনি কথা বহুতেই সোধে কমেণ্টৰ জৰিয়তে। কথা হৈছে যোৱাকালি যি PDV লিষ্টখন ওলাল আপোনাৰ কালচাৰেল চাৰ্টিফিকেটৰ পৰা যি NCCৰ হওক বা যি স্পৰ্টৰ হওক যিখিনি চাৰ্টিফিকেট মানে যিখিনি লিষ্ট ওলাই গ'ল সেই লিষ্টখন ওলোৱাৰ আগতে কাট অফ কমাৰ চান্স আছিলে, কিন্তু এতিয়া লিষ্টখন দেখি এনেকুৱা লাগিছে কাট অফ অকণমান ঊৰ্ধ্বগামী হ'ব। কথা হ'ল যি আপোনালোকৰ কাট অফ কমাৰ কেইটামান ৰিজন আছিলে সেই ৰিজনৰ প্ৰথম ৰিজনটোৱে হ'ল যে যি SSA বা ষ্টেট পুলৰ যিখিনি শিক্ষক সেই শিক্ষকখিনিৰ চাকৰিখিনি নিয়মীয়াকৰণ হোৱাৰ লগে লগে তেওঁলোকে এই যিটো এপ্লাই কৰিছিলে ইয়াতে তেওঁলোক ধৰক ভেৰিফিকেশ্যনত হওক বা অন্য যি গভৰ্ণমেণ্টৰ যিখিনি ক্ৰাইটেৰিয়া থাকিব সেই ক্ৰাইটেৰিয়া মতে তেওঁলোক এলিমিনেট হ'ব বা তেওঁলোকে নিজেই যেতিয়া ভেৰিফিকেশ্যনত নাযাব তেতিয়া তেওঁলোক এলিমিনেট হোৱাৰ চান্সেছ থাকিব, কাৰণ তেওঁলোকে অলৰেডি চাকৰি পালে। গতিকে এইটো এটা ভাল কথা আছিলে কাট অফ কমাৰ, কাৰণ বহুখিনি কেণ্ডিডেট আমি গম পোৱাত বহুত কেণ্ডিডেট এনেকুৱা আছিলে যে বহুত হাই মাৰ্কো আছিলে বাৰু তেওঁলোকৰ, কিন্তু থকাৰ পিছত তেওঁলোকেও কি কৰিছিলে এনেকুৱা ধৰণৰ যি 5550টা পদ আছিলে তাত এপ্লাই কৰিছিলে, কিন্তু তেওঁলোকে যিহেতু চাকৰি এতিয়া বৰ্তমান পোৱাৰ কাৰণে তেওঁলোকে এইটো এলিমিনেট হৈ যাব বা সেই পদটো আকৌ নতুন যিখিনি কেণ্ডিডেট আছে বা তেওঁলোকৰ কাৰণে ভাল কথা হৈছিলে। দ্বিতীয় কথা হৈছিলে যে NISৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যিটো তেওঁলোকৰ এগেইনষ্টত যিটো ভাৰ্ডিক্ট ওলাইছিলে সেইটোৰ কাৰণেও কাট অফটো যথেষ্টখিনি কমাৰ চান্সেছ আছিলে। আৰু এটা কাৰণ আছিলে যে BEডৰ ইছ্যুটো আপোনালোকে গম পায়, যি LPৰ ক্ষেত্ৰত BEডটো নাকচ হৈছিলে আৰু তাৰ কাৰণেও কাট অফটো কমাৰ চান্সেছ আছিলে। এইখিনি কাৰণত কাট অফখিনি যথেষ্টখিনি কমাৰ চান্সেছ আছিলে। কিন্তু যোৱাকালি আমি যিখন PDV লিষ্ট পালোঁ তাত 1800 মানুহৰ যি নাম পালোঁ সেই নামৰ ফলত কি হৈছিলে যে এতিয়া কাট অফটো অকণমান বঢ়াৰহে মানে চান্স থাকিব। মানে কথা হৈছে এনেকুৱা, আমি কিছুমান তথ্য লাভ কৰিছোঁ, সেই তথ্যখিনি এনেকুৱা যে যোৱাবাৰ যিখিনি আছিলে যিখিনি কালচাৰেল হওক বা স্পৰ্টৰ হওক বা যি NCC চাৰ্টিফিকেট হওক ভেৰিফিকেশ্যন কৰাৰ পিছত মাত্ৰ 42জনমান মানুহে তাত মানে এলাউ হৈছিলে। চিন্তা কৰিব, মাত্ৰ 42জন মানে 42 নাম্বাৰ্ছ যি মানে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ মানে যিসকলৰ বাছনি হৈছিলে মানে 2023 যিটো ৰিক্ৰুটমেণ্ট হৈছিলে। আৰু এই 42জন ক'ত আৰু আজি যি ওলাইছে তাত 1800মান মানুহৰ ক'ত, এতিয়া ক'ব গ'লে কিমান বহুত বেছি এটা কেণ্ডিডেট এইবাৰ হৈছে, আগতে এনেকুৱা ইমানখিনি কেণ্ডিডেট হোৱা নাছিলে। তো ইমানখিনি যে বেছি কেণ্ডিডেট হ'ল, এতিয়া ক'ব গ'লে যিখিনি পদ আছে যিখিনি 5550টা পদ আছে তাৰে ভিতৰত 1800মান মানুহৰ যদি এনেকুৱা কালচাৰেল চাৰ্টিফিকেট বা এনেকুৱা ধৰণৰ চাৰ্টিফিকেট থাকে নিশ্চয়কৈ তেওঁলোকে এটা এডভান্টেজ পাবই, কাৰণ 5 নম্বৰ বা 3 নম্বৰ এটা মই আগৰ ভিডিঅ'টো কৈছোঁ যে বহুত বেছি মাৰ্ক হয়। এতিয়া কথা হৈছে কাট অফ কমিব নে বাঢ়িব, এই কথাটো মই ক'লোঁ আপোনালোক যে কমাৰ দিশকেইটাও আলোচনা কৰিলোঁ আৰু বঢ়াৰ দিশটো মই আলোচনা কৰিলোঁ। কিন্তু এতিয়া এইটো ক'ব নোৱাৰি যে কিমানখিনি ডাউনলৈ আহিব, কাৰণ আফটাৰ ভেৰিফিকেশ্যন অফ দিছ কেণ্ডিডেট এইখিনি যিখিনি কেণ্ডিডেট আছে আপোনাৰ PDVৰ যি লিষ্ট ওলাইছিলে এইখিনি কেণ্ডিডেট যিখিনি কেণ্ডিডেটৰ এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট আছে ইয়াৰ পৰা কিমান সংখ্যক কেণ্ডিডেট ৰিডিউচ হয় এইখিনিহে অকণমান চাবলৈ কথা হ'ব। যদি ইয়াতে যদি বহুতখিনি ৰিডিউচ হয় তেতিয়াহ'লে কাট অফখিনি ডাউনফল হ'ব, কিন্তু আদাৰৱাইজ যদি সেই 1800মান মানুহৰ গোটেইখিনি যদি জেনুইন হয় তেতিয়াহ'লে কাট অফটো ঊৰ্ধ্বমুখী হ'ব। আৰু ক'ব গ'লে 54, 55, 56 তেনেকুৱা ধৰণৰ যিসকলৰ মাৰ্ক আছে এই কাট অফ মাৰ্কবিলাক আমি লাইভ ছেশ্যনতে আমি অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াতে মই জাষ্ট আপোনালোক কাট অফ কমা আৰু বঢ়াৰ এইকেইটা দিশ আমি অকণমান আলোচনা কৰিলোঁ আৰু আপোনালোকে কথাখিনি চাব ৰিলেট কৰি। কিন্তু যোৱাবাৰ যিটো কালচাৰেল চাৰ্টিফিকেটৰ সংখ্যা বা যি কৈছিলোঁ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজৰ সংখ্যা মাত্ৰ 42 নাম্বাৰ্ছ বুলি আমি তথ্য লাভ কৰিছোঁ, আৰু তাৰ তুলনাত কিন্তু এতিয়া 1800ৰ ওপৰত মানে মাতিছে তেওঁলোক তাৰ